মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক জীৱন প্ৰক্ৰিয়া লেছনটোৰ 105 পৃষ্ঠাত থকা 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নকেইটা মই তোমালোকক দেখুৱাই দিবলৈ লৈছোঁ। তোমালোকে ভালদৰে চাই যাবা। 3 নম্বৰটো কি আছিলে যে মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহণ হয়। ইয়াৰ উত্তৰটো হ'ব তোমালোকে চাই যোৱা যে মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহণ। ইয়াত মই 1 নম্বৰ বুলি দিছোঁ যে অক্সিজেনৰ পৰিবহণ। এটো কি দিছে যে তেজৰ লোহিত ৰক্তকণিকাত থকা হিমোগ্লোবিন নামৰ শ্বাস ৰঞ্জকবিধৰ সহায়ত মানুহৰ দেহত অক্সিজেন পৰিবাহিত হয়। বিটো আছে যে হিমোগ্লোবিনে অক্সিজেনৰ 4টা অণুৰ সৈতে সংযোগ হৈ অক্সি হিমোগ্লোবিন নামৰ এটা যৌগ গঠন কৰে। তাৰ দ্বাৰাই তেজক অক্সিজেনযুক্ত কৰে। তাৰ পিছতে 2 নম্বৰটো আহিলে যে কাৰ্বন ডাই অক্সাইডৰ পৰিবহণ। ইয়াৰ এটো কি আছে যে শ্বসন প্ৰক্ৰিয়াৰ সময়ত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড তেজে সংগ্ৰহ কৰে, যিবোৰ পিছলৈ অক্সিজেনবিহীন হৈ পৰে। ইয়াৰ বিটো হৈছে যে হিমোগ্লোবিনৰ কাৰ্বন ডাই অক্সাইডৰ প্ৰতি আসক্তি অতি কম আৰু কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ পানীত বেছিকৈ দ্ৰৱীভূত হয়। সেয়েহে ই তেজত মুখ্যতঃ দ্ৰৱণীয় ৰূপত পৰিবহিত হয়। তাৰমানে হিমোগ্লোবিন যেতিয়া কাৰ্বন ডাই অক্সাইড লগত লগ লাগে তেতিয়া কি বুলি কোৱা হয় কাৰ্বক্সি হিমোগ্লোবিন বুলি কোৱা হয়। ইয়াৰ পিছত 4 নম্বৰৰ প্ৰশ্নটো হ'ল প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে। ইয়াৰ উত্তৰটো হ'ব যে গেছ বিনিময় বা শ্বসন প্ৰক্ৰিয়াৰ বাবে মানুহৰ এক বিশেষ ধৰণৰ অংগ অৰ্থাৎ এযোৰ হাওঁফাওঁ আছে। হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি হয়। এই বেলুন সদৃশ অংগবিলাকক বায়ুকোষ বুলি কোৱা হয়। এই বায়ুকোষসমূহত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তকেশিকাই জালিকা গঠন কৰে, য'ত গেছৰ বিনিময় সংঘটিত হয়। উশাহৰ সময়ত বায়ু গ্ৰহণ আৰু নিশাহত এৰি দিওঁতে হাওঁফাওঁত অৱশিষ্ট বায়ুৰ আয়তন যথেষ্ট থাকে। সেইকাৰণে নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন গ্ৰহণ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিব পাৰে। ইয়াৰ উত্তৰবোৰ তোমালোকে কৰি পেলাবা। ইয়াৰ পিছৰ প্ৰশ্নবোৰৰ উত্তৰ মই দি যাম, তোমালোকে চাই যাবা।